তৃতীয় শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম লেছনটোৰ কুৱেশ্যন আনচাৰখিনি কৰি দিয়া হৈছে ভিডিঅ'টোত শেষলৈকে সকলোৱে চাব। প্ৰথম প্ৰশ্নত কৈছে পদাৰ্থ বা বস্তু কাক বোলে? চকুৰে দেখা, শৰীৰৰ কোনো অংশই চুলে গম পোৱা, নাকেৰে গোন্ধ পোৱা আদি সকলোবোৰকে পদাৰ্থ বা বস্তু বোলে। পদাৰ্থৰ আয়তন কাক বোলে? এটা পদাৰ্থই আগুৰা ঠাইখিনিকে পদাৰ্থটোৰ আয়তন। নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক বস্তু কি? যি বস্তু আমি প্ৰকৃতিৰ পৰা পাওঁ তাকেই প্ৰাকৃতিক বস্তু বোলে। 4 নম্বৰ প্ৰশ্নটো হৈছে পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি? পদাৰ্থৰ অৱস্থা 3টা, সেইকেইটা হ'ল গোটা, জুলীয়া আৰু গেছীয়। কঠিন অৱস্থাত থকা পদাৰ্থ কাক বোলে? আকৃতি আৰু আয়তন থকা পদাৰ্থবোৰকে কঠিন অৱস্থাত থকা পদাৰ্থ বোলে। জুলীয়া অৱস্থাত থকা পদাৰ্থ কাক বোলে? যিবোৰ পদাৰ্থৰ আয়তন থাকে কিন্তু আকৃতি নাথাকে সেইবোৰ পদাৰ্থকে জুলীয়া অৱস্থাত থকা পদাৰ্থ বোলে। গ নম্বৰ প্ৰশ্নটো হৈছে গেছীয় অৱস্থাত থকা পদাৰ্থ কাক বোলে? যিবোৰ পদাৰ্থৰ আয়তন আৰু আকৃতি নাথাকে সেইবোৰ পদাৰ্থকে গেছীয় অৱস্থাত থকা পদাৰ্থ বোলে। কঠিন আৰু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি? কঠিন আৰু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কথা সকলোৱে মনত ৰাখিবা। যেতিয়া আমি পাৰ্থক্য লিখোঁ এনেকৈ দুটা ভাগত সকলোৱে ভাগ কৰি ল'বা। এতিয়া আহোঁ দুটাৰ পাৰ্থক্য। কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আৰু আকৃতি থাকে, আনহাতে জুলীয়া পদাৰ্থৰ আয়তন থাকে কিন্তু আকৃতি নাথাকে। কঠিন অৱস্থাত থকা পদাৰ্থৰ উদাহৰণ হ'ল লো, ইটা আদি। জুলীয়া অৱস্থাত থকা পদাৰ্থৰ উদাহৰণ হ'ল পানী, গাখীৰ আদি। জুলীয়া আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ পাৰ্থক্য কি? জুলীয়া আৰু গেছীয়। জুলীয়া পদাৰ্থৰ আয়তন থাকে কিন্তু আকৃতি নাথাকে, আনহাতে গেছীয় পদাৰ্থৰ আয়তন আৰু আকৃতি নাথাকে। জুলীয়া পদাৰ্থৰ উদাহৰণ হ'ল পানী, গাখীৰ, মিঠাতেল আদি। গেছীয় পদাৰ্থৰ উদাহৰণ হ'ল বায়ু, ধোঁৱা, পানীৰ ভাপ। নম্বৰ প্ৰশ্নটো হৈছে নিৰ্দিষ্ট আকৃতি নথকা কেইবিধমান পদাৰ্থৰ নাম লিখা। পানী, গাখীৰ, মিঠাতেল, কেৰাচিন, পেট্ৰল, ডিজেল, ফেনাইল। 8 নম্বৰ প্ৰশ্নটো হৈছে পানী কেতিয়া বৰফ হয় আৰু বৰফ কেতিয়া পানী হয়? পানী গোট মাৰিলে বৰফ হয় আৰু বৰফ গলিলে পানী হয়। খ নম্বৰ প্ৰশ্নটো হৈছে পানী কেতিয়া ভাপ হয় আৰু ভাপ কেতিয়া পানী হয়? পানী তাপ পালে ভাপ হয় আৰু ডাৱৰ হ'লে পানী হয়। শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। প্ৰাকৃতিক বস্তু নোহোৱাকৈ মানুহে আন বস্তু সাজিব পাৰে নোৱাৰে? নোৱাৰে। পানীৰ ভাপে ঠাই আগুৰে নাগুৰে? পানীৰ ভাপে ঠাই আগুৰে। ধোঁৱাৰ নিৰ্দিষ্ট আয়তন আছে নাই? নাই। এটা বস্তুৰ আয়তন একে ৰাখি আকৃতি বেলেগ বেলেগ কৰিব পাৰি নোৱাৰি? পাৰি। কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে? কৰিব পাৰি নোৱাৰি? পাৰি। কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে নাই? আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নেক্সট ভিডিঅ'ত তোমালোকে 2 নম্বৰ লেছনৰ কুৱেশ্যন আনচাৰখিনি পাবা। ধন্যবাদ।